নমস্কাৰ বন্ধু বান্ধৱীসকল, গুণগুণ ষ্টাইলি চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কি কৈ আছা শুন? কি কৈছা বন্ধু বান্ধৱীসকল? আজি বিহুৰ পিছৰটো দিন, গতিকে এতিয়া ঘৰত আলহী চালহী এইবিলাকো আহি আছে দেউতাক সেৱা কৰিবৰ কাৰণে। আৰু বাকী আজি আমাৰ ৰাতিলৈকে প্ৰগ্ৰেম আছে। আমাৰ আলহী নিমন্ত্ৰণ আছে মানে আমাৰ ঘৰত। গুণগুণে মানে পায়স খাই বহুত ভাল পায়। মানে পিছলৈকে কি হয় নাজানো, এতিয়া তাই মানে পায়সটো ফেভৰেট নিচিনা হৈছে। আৰু সেইটো কাৰণে আজি স্পেচিয়েলি তাইৰ কাৰণে বনাইছোঁ বিহু বুলি পায়সখিনি। আমাৰ গুণগুণে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে হাতী দেখিছে এনেকৈ। বাকী মোবাইলততো দেখিয়ে থাকে। মানে ৰাস্তাইদি হাতী আহোঁতে দেউতাকে দৌৰি গৈ পেলাই তাইক লৈ আহিলে ছোৱালীক সেই হাতী দেখাবৰ কাৰণে। দেখি তাই বিৰাট ভাল পাইছে। জানো কি কৈছা মা? কি কৈছা? নন্দু? আমাক গুণগুণে লাৰুক নন্দু বুলি কয়। কি কৈছা মা? কি গ'লতো পৰি গ'ল। বন্ধু বান্ধৱীসকল, আজিও ঘৰত প্ৰগ্ৰেম আছে, মানে খানা আছে আজিও। বিহু বুলি আৰু এইকেইদিন সদায় সদায় ধৰক খানা চানা অলপ চলিয়ে থাকিব। আজিও তেনেকৈ ঘৰতে খাম আৰু আলহীও আহিব। আজি বিহু বুলি তেনেকৈ ভাবিছিলোঁ এবাৰ ওলাই যাম, কিন্তু মানে ওলাই যোৱা নহ'লে। মানে কিবা সময় মিলাম বুলি ভাবিও কিবা সময়বিলাক মিলাবই নোৱাৰোঁ, মানে সেইটোৱে বহুত অসুবিধা। আজিও ভাবিছিলোঁ এপাক ওলাই যাম, অলপ মনটো ভাল লাগিব অলপ ফুৰিব যাম বুলি। বাহিৰত আমাৰ খানা বনোৱা আৰম্ভ হৈছে। সেয়া আমি প্ৰথমতে চব্জিখিনি বনাই লওঁ, আৰু মিক্স চব্জি খাই পেলাই বিৰাট ভাল লাগে হয়নে? পিছফালে চব্জি ন, এইফালে মাংস আৰু এইবোৰ এনেকৈ ৰেডি কৰি লৈছোঁ। আইও অকলে অকলে কি কৰিছা? কি কৰিছা মা? কিয় আজিকালি দুষ্ট হৈছা তুমি? কি কৰিছা কৈ দিয়াছো মা? ক্ৰীম ক'ত গ'ল? ক্ৰীম শেষ হৈছে, ফিনিছ হৈছে। তুমি অকলে কি কৰিছা? কি কৈছা? কিয় আজিকালি বিৰাট দুষ্ট হৈছে গুণগুণ? কি খুলি দিম জান? ঔষধ খুলি দিম? এইটো খুলিব নোৱাৰি নহয়। খাব নোৱাৰি। এইফালে মাছৰ আঞ্জা। বাহিৰত বনোৱা মানে খৰিত বনাই খোৱা আঞ্জা ভাতৰ কিবা টেষ্টটোৱে বেলেগ গেছত বনাই খোৱাত কৰি। আৰু ঠাণ্ডাৰ দিনকেইটাততো এনেকৈ বাহিৰতে খোৱা যায় বেছিভাগ। আমাৰ গুণগুণজনী একেবাৰে বাহিৰত গান বজাই বজাই কি নাচি আছে। তাই মানে গানটো বাজিলেই তাই নাচিব মানে ৰেডি হৈ যায়। আৰু যোনে যি দেখাই থাকে ষ্টেপ তাকে কৰিব চেষ্টা কৰে আৰু। হৈ গ'ল আৰু নাচা, বহুত হ'ল নাচা নহ'ল। এইবাৰ আমাৰ মাংস বনোৱা, মাছৰখিনি হ'ল, এতিয়া মাংস এনেকৈ সানি পুটুকি লৈছোঁ বনাবৰ কাৰণে। গোটেইখিনি ইয়াতে দি হালধি জিৰা চব দি পেলাই আমাৰ মাংসখিনি বনোৱা হ'লে হৈ গ'ল। আৰু ইফালে আমাৰ আলহীবিলাকো আহিছে, ভিতৰতে আছে বাৰু তেওঁলোক। আৰু ময়ো ভিতৰৰ ফালে যাওঁ, কি কৰি আছে বা। এইফালে চাও দিছোঁ লগতে খাবৰ কাৰণে সৰহকৈ। আমাৰ আজিৰ আলহী হাই আগে বহিছে একদম মানে আলহীখিনিক দেখাই দিছো একবাৰ। হয়নে? ঠিকে আছে দিয়া।
সোৱাদ হৈছেনে বঢ়িয়া আছে সোৱাদ হৈছে বন্ধু বান্ধৱীসকল আলহী দুলহীবিলাক গ'ল খাই লৈ আমিও খালোঁ ঘৰৰ মানুহখিনিও খালোঁ আৰু বাকী আমাৰ গুণগুণজনী এতিয়ালৈকে শুৱাই নাই এতিয়াতো ৰাতি হৈছে ভালেখিনি আৰু আজি তেনেকৈয়ে গ'ল দিনটো এতিয়া বহুত ভাগৰো লাগিছে আৰু এতিয়া সোনকালে শুই যাম আৰু বাকী অলপমান যিখিনি কাম আছিলে কিছু কিছু পৰিপাটি কৰি চৰি থৈ দিলোঁ অলপ কাম ৰাতিপুৱালৈকেও থলোঁ বাৰু যি কি নহওক বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিবচোন আপোনালোকৰ কমেণ্ট পালে মোৰ বিৰাট ভাল লাগে আৰু আপোনালোকৰ কমেণ্টবিলাকে মোক বহুতখিনি উৎসাহিত কৰে আৰু বহুতৰ পৰা কমেণ্ট পাইছোঁ তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু আগলৈকো এনেকৈ মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰি যাব ভালখিনিও ক'ব বেয়াখিনিও ক'ব আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম তাৰ আশাৰে বাই বাই